আজি মই আপোনালোকৰ ওচৰৰ সৰু ল'ৰা ছোৱালীৰ বাবে এটি ৰেচিপি লৈ আহিছোঁ। সৰু ল'ৰা ছোৱালীক কেনেকৈ সহজতে আমি মাংস বনাই খুৱাব পাৰোঁ তাৰ ওপৰত ৰেচিপি লৈ আনিছোঁ। আৰু তাৰ বাবে প্ৰয়োজন হ'ব আমাক এয়া নহৰু 3 ফুটামান কাটি লৈছোঁ, আদা অকণমান সৰুকৈ কাটি লৈছোঁ আৰু সৰু আলু এটা কাটি লৈছোঁ, অকণমান নিমখ হালধি আৰু ইলাচি এটা আৰু মাংস 2 পিচ আৰু মিঠাতেল অকণমান। প্ৰথমে মই কুকাৰটো পাতি লৈ তাত মিঠাতেল অকণমান দি দিছোঁ আৰু সেইখিনি গৰম হৈছে। তাৰপিছতে মই আদাখিনি দি দিম আৰু নহৰুখিনি লগতে দি দিম আৰু ইলাচিটো দি দিম, আলুখিনি দি দিম, দি এইখিনি অকণমান লৰাই দিম। যিহেতু আমাৰ বেছি বস্তু নাই সেইকাৰণে সাৱধানে লৰাব লাগিব যাতে তলত লাগি নধৰে। আৰু তাৰপিছতে মাংস 2 পিচ দি দিম। মাংসত মই আগতে অকণমান হালধি আৰু নিমখ সানি লৈছিলোঁ, লাগি ধৰিব, গতিকে আমি গেছটো কমাই দিব লাগিব। আৰু লগতে আমি দি দিম হালধি আৰু নিমখ কমকৈ দিম, যিহেতু মাংসত আগতে আমি নিমখ সানি লৈছিলোঁ। এই পানী দিম অকণমান, সেইকাৰণে অকণমান নিমখ দি লৈছোঁ। আৰু এইখিনি আমি 2-3 মিনিটমান সময় ভালকৈ ভাজি লওঁ। 3 মিনিটমান সময় ভাজি লৈছোঁ আৰু মাংসখিনি অকণমান ভাজ খোৱাৰ নিচিনা লাগিছে। সেইবাবে মই ইয়াতে এতিয়া আন্দাজ অনুসৰি পানী দিম। যিহেতু মই এজনৰ বাবে বনাইছোঁ সেইকাৰণে বেছি পানী নিদিওঁ। 3-4টা হুইচেল মৰিবৰ কাৰণে যিখিনি পানীৰ প্ৰয়োজন সেইখিনি মই পানী দিম। এইখিনিত মই আন্দাজ অনুসৰি পানী দি দিছোঁ আৰু কালাৰটো দেখিবলৈ ধুনীয়াই হৈছে, মছলা দিয়াৰ নিচিনাই হৈছে। এইখিনি এটা ঢাকনি লগাই মই 4টামান হুইচেল মাৰিব দিম আৰু তাৰপিছত নমাই থ'ম। তাৰপিছত মই কুকাৰটো খুলি লৈছোঁ আৰু দেখিবলৈ কালাৰটো ইমানেই ধুনীয়া হৈছে নহয়, বহুত ধুনীয়া হৈছে, একদম মছলা দিয়া যেন পায়। মাংস পিচ ভাগিয়ে গৈছে। ধুনীয়াকৈ সিজিছে। আলুখিনিও কটা গৈছে, গতিকে সিজিছে। মাংস এয়া ফাই গৈছে, সিজিছে। এয়া ধুনীয়াকৈ ভাগি গৈছে। তাৰ পৰা আমি বুজিছোঁ যে এইখিনি ধুনীয়াকৈ হৈ গৈছে আৰু এইখিনি খাবলৈ ৰেডি হৈ গৈছে। তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।